প্ৰিয় শ্ৰোতাবৃন্দ, বানপ্ৰস্থৰ সপ্তম খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। বহুদূৰৰ দুখন ঘৰৰ কথা পাতি থাকোঁতে এদিন এইখন ঘৰৰ তলি উদং হৈ গ'ল। চাৰুৱে তাইৰ বাকচটোৰ তলিখন খুচৰি খুচৰি চালে। নাই, আৰু এটাও পইচা নাই। সিহঁত দুজনী মাকৰ মুখলৈ চালে। মাকে গাঁতত সোমোৱা চকুযোৰেৰে পিট পিটকৈ সিহঁতলৈ চালে। চহৰত গা বঢ়াই অনা দুজনী নুদুকা গাভৰু ছোৱালী। বৰ যন্ত্ৰণা। এই যন্ত্ৰণাৰ তুলনা নাই। চাৰু আৰু তৰু যন্ত্ৰণাত কাতৰ হৈ উঠিল। ভোকত মানুহে ইমান কষ্ট পায়। মাজে মাজে পুতলি বহি একেবাৰে খালী হাতে ঘৰলৈ উভতে। মানুহবোৰে হেনো কয়, দুজনীকৈ গাভৰু জীয়েক ঘৰত বহি থাকে আৰু বুঢ়ীজনীয়ে। এদিন চাৰু আৰু তৰু বাটলৈ ওলাল। দুজনীকৈ গাভৰু ছোৱালী ঘৰত বহি থকাৰ অপবাদ সহ্য কৰিবলৈ বৰ টান। চাৰু আৰু তৰুৱে বহি থকাৰ অপবাদ কাহানিও শুনিব লগা হোৱা নাই। কিন্তু গধূলি দুজনী ক্লান্ত, হতাশ, মুমূৰ্ষ হৈ ঘৰলৈ উভতি আহিল। এইখন বেলেগ মানুহৰ ঠাই। ইয়াত চাকৰণীক কোনেও নাৰাখে। চাকৰণীক মানুহে ঘিণ কৰে। ইয়াত ধান কাটিব লাগে, ধান ৰুব লাগে আৰু ঢেঁকী দিব লাগে। অকৰ্মণ্য, অকৰ্মণ্য। গোটেই জীৱন কেৱল কামকে কৰিও আমি ইমান অকৰ্মণ্য হলো। এদিন চাৰুৱে বিচনাত বাগৰি কান্দি পেলালে। কিবা এটা উপায়েৰে এই যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবলৈ চাৰুহেঁতে হাহাকাৰ কৰি আছিল। এনে সময়তে এয়া আজিৰ দিনটো আহিছে। আজি নন্দন দাক এইখন গাঁৱলৈ আহিব। এইখন গাঁৱৰ মানুহে পথাৰত এখন মেলা পাতিছে। তাত গান বাজনা হ'ব। আগে পিছে ইয়াত এনেকুৱা মেলা কেতিয়াও হোৱা নাই। কিছুমান ডেকা ল'ৰাই এইবাৰ মেলাখন পাতিছে। নন্দন দাক সেই মেলাত বক্তৃতা দিবলৈ আহিব। পুতলি বুঢ়ীয়ে ঘৰে পাৰ হৈ যোৱা বছৰকেইটাত ঘৰে ঘৰে নন্দন দাসৰ গুণ গাই ফুৰিছিল। সেইকাৰণে চহৰৰ পৰা এজন সভাপতি অনাৰ কথাটো ওলাওঁতে মানুহবোৰৰ মনলৈ নন্দন দাসৰ নামেই আহিল নেকি? হ'ব পাৰে। কেইদিনমানৰ আগতে কেইটামান ডেকা ল'ৰাই চাৰুক সুধিছিল, কেনেকুৱাও মানুহজন? আমি মাতিলে আহিবনে? চাৰুৱে উৎফুল্ল হৈ ক'লে, বৰ ভাল মানুহ। কিয় নাহিব? তেখেতৰতো মাহটোত আধাখিনি সময় মিটিং কৰোঁতেই যায়। কেইদিনমানৰ পাছত ডেকাহঁতে আকৌ চাৰুৰ ওচৰলৈ আহিল। সিহঁতে ক'লে, নন্দন দাস আহিব। লগতে তেখেতৰ ঘৈণীয়েকো আহিব। দুপৰীয়াৰ পাছতে তেখেতসকল পাবহি। আহি পোৱাৰ লগে লগে তেখেতসকলক অলপ চাহ খোৱাৰ আয়োজন কৰিব লাগিব। তাৰপিছত মিটিংখন হ'ব। গধূলি এটা ভোজৰ আয়োজন কৰা হৈছে। তেখেতসকলেও ভাত খাব। কিন্তু তেখেতসকলৰ আও ভাও নিয়ম কাৰণৰ ইয়াৰ মানুহে নেপায়। সেইকাৰণে ৰন্ধা বাঢ়ি থোৱাৰ আয়োজনত চাৰুহেঁতে যদি অকণমান সহায় কৰে তেনেহ'লে বৰ ভাল হয়। কাৰণ চাৰুৱেতো সেইবোৰ ভালকৈ জানে। চাৰুৱে বৰ আনন্দ পালে। এই প্ৰথমবাৰৰ কাৰণে গাঁৱৰ মানুহে সিহঁতৰ মূল বুজিলে। বহুত দিনৰ পাছত তাই আকৌ বাইদেউক দেখা পাব। এইবাৰ তাই নন্দন দাসক ক'ব কিবা এটা কৰি সিহঁতক এই যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰিবলৈ। তেখেতক বুজাই ক'ব, তেখেতসকলৰ ঘৰত 11 বছৰ থকাৰ কাৰণেই তাই হেনো অকৰ্মণ্য হ'ল, চাকৰণী হ'ল। তাইৰ জীৱনটো বাকী থকা দিনখিনিৰ একোৱেই নহ'ল। ৰাতিপুৱাই চাৰুহঁতে উথপ থাপ লগালে। তৰুৱে নকলি পাতৰ উৱলি যোৱা কাপোৰ এযোৰ উলিয়ালে। চাৰুৱে আটাইতকৈ ভালৰ ভিতৰত মাধৱী দিয়া চিল্কৰ শাৰী এখনকে পিন্ধিবলৈ ল'লে। ইটো মূৰৰ পৰা সিটো মূৰৰ পৰা বিভিন্ন ধৰণে পিন্ধি চাই এবাৰ কিবা কৰি তাই ফটাবোৰ লুকুৱালে। শেষত তাই কিতাপ এখনৰ সমান কাঠৰ ফ্ৰেমৰ পুৰণি আইনাখনৰ আগত থিয় হৈ সুদা হাতেৰে মুখখন দুবাৰমান মোহাৰিলে। তাৰ পাছত পাতল উৎফুল্ল মাতেৰে চিঞৰিলে, তোৰ হ'লনে নাই? ব'ল, বেগাই ব'ল। তাৰ পাছত দেখা গ'ল চাৰু আৰু তৰু চঞ্চল গতিৰে আধা খোজকাঢ়ি আধা জঁপিয়াই মাথাউৰিটোৰ ওপৰেদি মেলাৰ পথাৰৰ ফালে আগবাঢ়িছে। বেলিটোৱে কৈ চকু মেলি চাইছে। বতাহে সিহঁতক আমনি কৰিছে। গাৰ জীৰ্ণ কাপোৰ সিহঁততকৈ পিছ পৰি থাকি যাব খুজিছে। গোটেই দিনটোত চাৰু আৰু তৰু মেলাৰ পথাৰৰ একাষৰ ৰন্ধা বঢ়াৰ কাৰণে সঁচা চালি এখনৰ তলত বৰ ব্যস্ত হৈ থাকিল। জিৰা, জালুক, পাঁচফোৰণ, ইলাচি, ডালচেনিৰ এখন তালিকা চাৰুৱে মুখেৰে গাই গ'ল। এজনী সৰু ছোৱালীয়ে লিখি গ'ল। কোনোবা দৌৰিলে সেইখন গাঁৱৰ ডাঙৰ দোকানখনলৈ তালিকাখন লৈ। দুটা ল'ৰাক পঠিয়ালে পিৰিচ পিয়লা যোগাৰ কৰিবলৈ। ডেকাহঁতে যোগাৰ কৰা পিৰিচ পিয়লাবোৰ দেখি চাৰু আৰু তৰুৰ হাঁহিয়ে উঠিল। কোৱাৰ্টাৰ ডিছ কেইখনমান থকা হ'লে ঠিক আছে, নাই যেতিয়া ইয়াৰেই চলাই দিব লাগিব। কিন্তু তেলত ভজা আটাৰ লুচি, এইটো ঘটনা চাৰুৱে কোনোমতেই ঘটিবলৈ দিব নোৱাৰি বুলি ঠিক কৰিলে। গোটেই সময়খিনিৰ মাজে মাজে চাৰু আৰু তৰুৱে গুণগুণকৈ কিবা কিবি কৈ মুখত সোপা দি হাঁহি থাকিল। আৰু সিহঁতৰ লগত কাম কৰা অইন ছোৱালীবোৰেও মাজে মাজে বেলেগ দল পাতি একোবাৰ আৰ চকুৰে চাৰুহঁতলৈ চাই নিজৰ ভিতৰতে হাঁহিলে, সিহঁতৰ নিজৰ কাৰণত।
এসময়ত মঞ্চৰ কাষৰ বেৰি থোৱা ঠাইৰ মেজত নন্দন দাস আৰু তেখেতৰ পত্নী চাহ খাবলৈ বহিল। মেজত স্থানীয় সম্পাদক সভাপতিকে আদি কৰি মুঠতে ৬জন মানুহৰ কাৰণে চাহ জলপান সজাই দি চাৰু এটা চুকত থিয় হৈ থাকিল। মাধৱীৰ মাকৰ ওচৰলৈ আহিবলৈ তাইৰ মনটো উচপিচাই আছিল, কিন্তু তাইৰ সাহ হোৱা নাছিল। এবাৰ মাধৱীৰ মাকে হঠাতে তাইক দেখা পালে আৰু তেওঁ তাইৰ ফালে চাই হাঁহো হাঁহো কৰিলে। চাৰু আগুৱাই আহিল। নন্দন দাসেও এইবাৰ তাইক দেখিলে। তেখেতে গলগলীয়া সভাপতি সূচক মাতেৰে ক'লে, "অ' তই ইয়াতে আছ? আমি তোৰ খবৰ ল'ম বুলি কোৱা কৰিয়ে আছিলোঁ। ভালে আছ?" "আছোঁ।" ডিঙিৰ বিভিন্ন ঠাইত ঢেকা খাই খাই যেন শব্দটো চাৰুৰ মুখেদি ওলাই আহিল।